প্ৰমোদ বড়োৱে ক'ত যায় নাযায় সেইটো আমাৰ লগত কোনো কনচাৰ্ণ নহয়। UPPL কংগ্ৰেছ বা বেলেগ বেলেগ দলে কাৰ লগত কি এলায়েন্স হয় নহয় সেইটোৰ লগত আমাৰ কনচাৰ্ণ নহয়। হওক এইটো ইহঁতৰ দলৰ কথা। UPPL কাৰ লগত মিত্ৰতা হয় বা কংগ্ৰেছে কাৰ লগত মিত্ৰতা হয় এইটো ইহঁতৰ কথা। আমাৰ কনচাৰ্ণটো হ'ল এতিয়া আমি NDA হিচাপে 15টা সমষ্টিত 15টা MLA আমি দিম। একো UPPL কংগ্ৰেছত গ'লেও আমাৰ BPF দলক একো ক্ষতি কৰিব নোৱাৰে। 100% 15টা MLA আমি পঠাই দিম বাছ। প্ৰমোদ বড়োৱে ক'ত যায় নাযায় সেইটো আমাৰ লগত কোনো কনচাৰ্ণ নহয়। UPPL কংগ্ৰেছ বা বেলেগ বেলেগ দলে কাৰ লগত কি এলায়েন্স হয় নহয় সেইটোৰ লগত আমাৰ কনচাৰ্ণ নহয়। হওক এইটো ইহঁতৰ দলৰ কথা। UPPL কাৰ লগত মিত্ৰতা হয় বা কংগ্ৰেছে কাৰ লগত মিত্ৰতা হয় এইটো ইহঁতৰ কথা। আমাৰ কনচাৰ্ণটো হ'ল এতিয়া আমি NDA হিচাপে 15টা সমষ্টিত 15টা MLA আমি দিম বাছ। একো UPPL কংগ্ৰেছত গ'লেও আমাৰ BPF দলক একো ক্ষতি কৰিব নোৱাৰে। 100% 15টা MLA আমি পঠাই দিম বাছ।